Hi guys, আজি আমি আলোচনা কৰিম Roinet Expresso এপছৰ পৰা বা Roinet Expresso এপছটোত ডিস্ট্ৰিবিউটৰ বা CSF ID লগইন কৰিলে কেনেকুৱা পৰ্টেল হয় এই বিষয়ে। তো ইয়াৰ বিষয়ে আমি প্লে ষ্টৰত আহিব লাগিব। ফাৰ্ষ্টতে প্লে ষ্টৰত আহি Expresso এপছটো ডাউনলোড দিব লাগিব। Expresso সার্চ কৰিলো প্লে ষ্টৰত। তো আহি গ'ল অলৰেডি মোৰ হেণ্ডছেটত এইটো ইনষ্টল আছে আগৰে পৰাই, যাৰ ফলত ইয়াতে অপেন বুলি লিখা উঠিছে। তো ইয়াতে অপেনত ক্লিক কৰিলোঁ। কৰাৰ লগে লগে ইয়াতে লিখা উঠিছে এক্সপ্ৰেছো বিল শ্বপ। এইটো Roinet-ৰ এক্সপ্ৰেছো এপছখন হয়। ইয়াতে ৰিটেইলাৰ, ডিষ্ট্ৰিবিউটাৰ বা মাষ্টাৰ ডিষ্ট্ৰিবিউটাৰে লগইন কৰিব পাৰে। তো প্ৰথমত আছে ইউজাৰ কোডত আমি CSF আইডিটো টাইপ কৰিম বা ডিষ্ট্ৰিবিউটৰ আইডিখন টাইপ কৰিম। তো ডিষ্ট্ৰিবিউটৰ আইডিখন লগইন মাৰিলোঁ। তাৰপিছত নেক্সটত মাৰিব লাগিব পাছৱাৰ্ডখন টাইপ কৰি আছোঁ। তাৰপিছত চাইনিঙত ক্লিক কৰিব লাগিব। তো চাইনিঙত ক্লিক কৰিলোঁ। এতিয়া আমাৰ ডিষ্ট্ৰিবিউটৰ পৰ্টেলখন লগইন হৈ গ'ল। তো আজি আমি এই ডিষ্ট্ৰিবিউটৰ এপছটোত কি সার্ভিসেস মানে কি অপশন আছে সেই বিষয়ে আমি জানিম। তো প্রথমত লগইন করার লগে লগে এইকেইটা অপশন দেখাব। প্রথমত থাকিব সেলফ এসকিউ, চ্যানেল টপ আপ, টপ ইন রিকোয়েস্ট। তো সেলফ এসকিউত আমি ক্লিক কৰি চাওঁ। সেলফ এসকিউ হল মানে আপোনাৰ ইয়াত কিমানটা অলৰেডি আইডি আছে, আপুনি কিমানটা ৰিটেইলাৰ আইডি বনাব পাৰিব বা ইয়াতে ষ্টকত আপুনি ৰাখিছে সেই বিষয়ে আছে। তো প্ৰথমত আছে চাওক এসকিউ টাইপ য়েছ বেংক APS উইদাউট ডিভাইচ। ইয়াতে এভেইলেবল ইউনিট 1 আছে। মোৰ ইয়াত এটাই আছে বৰ্তমান এসকিউ। তো ইয়াতে যদি মোক লাগে তেনেহ'লে এসকিউ ৰিকুৱেষ্ট কৰিব পাৰে। এসকিউ ৰিকুৱেষ্ট কৰিলে ইয়াতে চাব পাৰে যে এসকিউ ফৰ নামটো দিছে আৰু CSF কোডটো দিছে। এসকিউ টাইপ হ'ল য়েছ বেংক APS উইদাউট ডিভাইচ। ইয়াতে এসকিউ ফিজ আছে 300। তো এভেইলেবল ইউনিটো আছে অলৰেডি এটা আছে। তো ৱালেট বেলেঞ্চ কিমান আছে মানে ডিষ্ট্ৰিবিউটৰ ৱালেটত সেইটো শ্ব' কৰিছে। আৰু ইয়াতে ইউনিট লিখিব লাগিব, মানে কিমানটা আপুনি ৰিকুৱেষ্ট কৰিব বিচাৰে। এটা যদি হয় 1 মাৰিব, 5টা যদি হয় 5 মাৰিব, 10টা যদি হয় 10 মাৰিব, 10 বা যিয়ে মাৰি ইয়াতে ৰিকুৱেষ্ট কৰিব, ৰিকুৱেষ্ট এসকিউ। আৰু ইয়াতে ৰিমাৰ্কত একো নালাগে লিখিব বা লিখিবও পাৰে ট্ৰান্সফাৰ ফৰ এসকিউ, ট্ৰান্সফাৰ টু মি এসকিউ, এনেকৈ যি পায় তাকে লিখিব পাৰে বা নিলিখিলেও হৈ যাব, এইটো ব্লেংকে থাকিবলৈ দিব। তো ইয়াতে ৰিকুৱেষ্ট এসকিউত ক্লিক কৰিলে ইয়াতে মোৰ ইয়াত চৰি ইনচাফিচিয়েণ্ট বেলেঞ্চ, মানে ইয়াতে 300 এসকিউ ফিজ হয়, কিন্তু মোৰ ৱালেটত আছে 228। তো যাৰ ফলত এইটো নাহিব। তো গতিকে এনেকৈ এসকিউ ৰিকুৱেষ্ট কৰে। তাৰপিছত সমত আহিলোঁ আকৌ চেনেল টপ আপ হ'ল। চেনেল টপ আপ মানে এই ডিষ্ট্ৰিবিউটাৰ পৰ্টেলৰ পৰা CSPক বেলেঞ্চ দিয়া, তাৰমানে যিকোনো আপুনি ৰিটেইলাৰ বা আপোনাৰ আণ্ডাৰত যিমানখিনি CSP থাকিব তাক আপুনি বেলেঞ্চ দিব পাৰিব আপোনাৰ ৱালেটৰ পৰা। ইয়াতে এইকেইজন CSP লিষ্ট হয়। তো ইয়াতে অলপ বেলেঞ্চ ট্ৰান্সফাৰ কৰি দেখাম। ইয়াতে চাওক এভেইলেবল বেলেঞ্চ 0.2 RS আছে, তাৰমানে এই ৰিটেইলাৰজনৰ ৱালেটত অনলি 20 পইচা আছে। তো গতিকে ইয়াৰ পৰা আমি ট্ৰান্সফাৰ কৰিব পাৰিম। টপ ইন এমাউণ্টত মাৰাৰ লগে লগে মানে মোৰ ৱালেটৰ পৰা ডিষ্ট্ৰিবিউটৰ ৱালেটৰ পৰা CSPৰ ৱালেটত বেলেঞ্চটো গুচি যাব। তো 10 টকা মই ট্ৰান্সফাৰ ইয়াতে টপ ইনত এমাউণ্টত মাৰি দি দিলোঁ। টেষ্টিঙৰ কাৰণে 10 টকা ট্ৰান্সফাৰ কৰি চাম। আৰু ৰিমাৰ্কত একো নালাগে, এইটো ব্লেংক ৰাখিবলৈ দিয়ক, এইটো অপশ্যনেল হয়। তো ছাবমিট কৰিলোঁ। কৰাৰ লগে লগে চাওক টপ ইন চেভ ছাকচেছফুলি, ৰিটেইলাৰ নাম আৰু ৰিটেইলাৰ আইডিটো আহিছে ব্ৰেকেটত। এভেইলেবল বেলেঞ্চ 10.20, মানে 10 টকা 20 পইচা হ'ল। আগতে আছিল অনলি 20 পইচা, এতিয়া 10 টকা বাঢ়ি গ'ল। তো ইয়াৰ পৰা আমি এইটো শিকিব পাৰোঁ, মানে বেলেঞ্চ ট্ৰান্সফাৰ কৰিব পাৰোঁ ৰিটেইলাৰসকলক। ইয়াতে আছে টপ ইন ৰিকুৱেষ্ট। টপ ইন ৰিকুৱেষ্ট কি হয়? টপ ইন ফ্ৰম তাৰপিছত টাইপ মোড আছে। টপ ইন ৰিকুৱেষ্ট হ'ল যে ডিষ্ট্ৰিবিউটাৰে মাষ্টাৰ ডিষ্ট্ৰিবিউটাৰ বা কোম্পানী ডাইৰেক্ট Roinet সলিউশ্যন যিটো কোম্পানী আছে তাৰ পৰা বেলেঞ্চ ৰিকুৱেষ্ট কৰি নিজৰ ৱালেটত ল'ব পাৰে। ইয়াতে চাওক প্ৰথমতে যেতিয়া টপ ইন ফ্ৰম মাৰিব না,
তাতে মারার লগে লগে দুটা অপশন আছে, এটা আছে রয়নেট সলিউশন প্রাইভেট লিমিটেড, এটা আছে মাস্টার ডিস্ট্রিবিউটরক শো কৰিব। যিজন আপনার মাস্টার ডিস্ট্রিবিউটর থাকিব তার নাম আর তার CMF অর্থাৎ মাস্টার ডিস্ট্রিবিউটর আইডিখন শো কৰিব। তো আপনি যার পৰা ল'ব বিচাৰে, তো রয়নেট সলিউশন কোম্পানির পৰা যদি ল'ব বিচাৰে, রয়নেটৰ কোম্পানিত আগতে ব্যালেন্স ট্রান্সফার করি ইয়াতে রয়নেট সলিউশন কোম্পানি সিলেক্ট করি। তো আপনি ব্যালেন্সটো কি মুডত দিছে, NFT কৰিছে না RTGS কৰিছে, যদি NFT RTGS হয় তেনেহ'লে লাষ্টৰটো সিলেক্ট কৰিব, আৰু যদি অনলাইন ট্রান্সফার হয় তেনেহ'লে অনলাইন ট্রান্সফার সিলেক্ট কৰিব। ফোনপে, গুগল পে, পেটিএম এইবিলাক যিমান ভিউ UPI যিমান পেমেন্ট কৰে গোটেইবিলাক অনলাইন মোড সিলেক্ট কৰিব। তো তাৰপিছত চেকবুকেৰে যদি কৰিছে চেকবুক সিলেক্ট কৰিব। তো গতিকে এনেকৈ সিলেক্ট কৰি ইয়াতে টপ ইন এমাউণ্টৰ টপ ইনটো কিমান ৰিকুৱেষ্ট কৰিব বিচাৰে এইটো আপুনি কৰিব। 1000, 2000, 5000, 10000, 20000 যিমান আপুনি ট্ৰান্সফাৰ কৰিছে কোম্পানীৰ একাউণ্টত সিমানে আপুনি সিলেক্ট কৰিব। কৰাৰ পিছত ইয়াতে দিব লাগিব ডেট, ইয়াতে চাওক 24/3/2021 আছে, কিন্তু আপুনি ইয়াতে যি তাৰিখত ট্ৰান্সফাৰ কৰিছে সেই ডেটটো দিব লাগিব। ইয়াতে আছে বেনিফিচিয়াৰী বেংক, এইটো বেংকটো সিলেক্ট কৰিব লাগিব, মানে কোম্পানীৰ আপুনি কোনখন একাউণ্টত আপুনি ট্ৰান্সফাৰ কৰিছে। কোম্পানীৰ ভালেখন একাউণ্ট আছে, বেংক অফ বৰোদা আছে, HDFC আছে, ICICI আছে, ইণ্ডাসইণ্ড বেংক আছে, পাঞ্জাৱ নেশ্যনেল বেংক আছে, ষ্টেট বেংক অফ ইণ্ডিয়াৰ একাউণ্ট আছে। তো গতিকে 6টামান কোম্পানীৰ একাউণ্ট আছে, আপুনি যিকোনো একাউণ্টত এটা ট্ৰান্সফাৰ কৰি তাৰে স্ক্ৰীনশ্বট এটা ল'ব লাগিব। তো গতিকে ইয়াতে আপোনাক সিলেক্ট কৰিব লাগিব কোম্পানীৰ কোনখন একাউণ্টত ট্ৰান্সফাৰ কৰিছে। ধৰি লওক ষ্টেট বেংক অফ ইণ্ডিয়াত কৰিছে তেনেহ'লে ষ্টেট বেংক অফ ইণ্ডিয়া সিলেক্ট কৰিলে অট'মেটিক বেনিফিচিয়াৰী একাউণ্ট নাম্বাৰ, বেনিফিচিয়াৰী IFSC কোড এইবিলাক শ্ব' হৈ আহিব। ছাপ'জ বেংক অফ বৰোদা সিলেক্ট কৰক, বেংক অফ বৰোদা কৰিলে চাওক একাউণ্ট নাম্বাৰ IFSC কোড আহিছে। ধৰি লওক ICICI বেংক সিলেক্ট কৰা হ'ল, তো অট'মেটিক IFSC কোড আৰু একাউণ্ট আহি গৈছে। পাঞ্জাৱ নেশ্যনেল বেংক সিলেক্ট কৰিলেও সেম আহি যাব। ইয়াতে ৰেমিটাৰ বেংকত সিলেক্ট কৰিব লাগিব যে আপুনি কোনখন বেংকৰ পৰা ট্ৰান্সফাৰ কৰিছে। ধৰি লওক আপোনাৰ SBI একাউণ্ট, আপুনি SBIৰ পৰা কোম্পানীৰ ICICI বেংকত ট্ৰান্সফাৰ কৰিছে, তেনেহ'লে আপোনাৰ বেংকটো সিলেক্ট কৰিব লাগিব ষ্টেট বেংক অফ ইণ্ডিয়া। আনাইবা ধৰি লওক আপুনি এয়াৰটেল পেমেণ্ট বেংকৰ পৰা কৰিছে তেনেহ'লে এয়াৰটেল পেমেণ্ট বেংক সিলেক্ট কৰিব লাগিব। যদি আপুনি এক্সিছ বেংকৰ পৰা ট্ৰান্সফাৰ কৰিছে আপোনাৰ নিজৰ একাউণ্টটো, মানে যি বেংকৰ পৰা ট্ৰান্সফাৰ কৰিছে সেই বেংকটো সিলেক্ট কৰিব লাগিব। তো এক্সিছ বেংকৰ পৰা আপুনি ট্ৰান্সফাৰ কৰিলে এক্সিছ সিলেক্ট কৰিব, আৰু এটাচ তাৰ তলতে দিব মানে স্ক্ৰীনশ্বটটো আপলোডিং দিব লাগিব, এটাচ ট্ৰান্সফাৰ ডকুমেণ্টছ। ইয়াতে এই যে ন' ফাইল চুচেন যে আছে ইয়াতে আপোনাক স্ক্ৰীনশ্বট যিখন আপুনি বেলেঞ্চ পঠাব, যিমান এমাউণ্ট পঠাব তাৰে এটা স্ক্ৰীনশ্বট আপুনি ল'ব, সেই প্ৰুফটো মানে স্ক্ৰীনশ্বটটো ইয়াতে আপলোডিং দিব লাগিব। তাৰ তলতে ৰেমিটাৰ নাম মানে ডিষ্ট্ৰিবিউটাৰ নামটো অট'মেটিক ইয়াতে শ্ব' কৰিব। তো আপুনি নামটো দিব নালাগে, তাৰ তলতে চাওক ৰেফাৰেঞ্চ নাম্বাৰ এটা আছে, সেই ৰেফাৰেঞ্চ নাম্বাৰটো আপুনি দিব লাগিব। মানে যেতিয়া আপুনি বেলেঞ্চ ট্ৰান্সফাৰ কৰে না যিকোনো একাউণ্টত তেতিয়া যিকোনো এটা নাম্বাৰ আহিব। ফোনপে'ৰ পৰা কৰিলে UTI নাম্বাৰ আহিব, গুগল পে'ৰ পৰা কৰিলে গুগল পে' ট্ৰেনজেকশ্যন ID বুলি এটা আহিব। তো গতিকে আপুনি ইয়াতে ট্ৰেনজেকশ্যন IDটো মাৰি দিব লাগিব, মানে ইয়াতে টাইপ কৰি দিব লাগিব। ফোনপে'ৰ পৰা ট্ৰান্সফাৰ কৰিলে দুটা মানে তাতে ID ওলায়, এটা হ'ল ট্ৰেনজেকশ্যন ID, ইয়াতে ফোনপে' কোম্পানীৰ নিজা ID, সেইটো ভালেকেইটা ডিজিটৰ হয়। আৰু যিখন আপোনাৰ এই বেংকৰ UTIৰ এটা নাম্বাৰ আহিব সেইখন আপুনি ইয়াতে টাইপ কৰিব লাগিব, ট্ৰেনজেকশ্যন IDখন নহয়। ফোনপে'ৰ পৰা যদি ট্ৰান্সফাৰ কৰে, আৰু গুগল পে'ৰ পৰা কৰিলে তাৰ পৰা গুগল পে' যিটো ট্ৰেনজেকশ্যন ID সেইটো টাইপ কৰিলে হৈ যাব। আৰু বাকীবিলাক ব্ৰাঞ্চ নেম, ব্ৰাঞ্চ কোড, ৰিমাৰ্ক এইবিলাক একো নিদিলেও আহি যাব। তো গতিকে এইখিনিয়ে টপ ইন ৰিকুৱেষ্টত। তাৰ তলতে চাওক CSP এড CSP বুলি আছে। তো এড CSPত যদি ক্লিক কৰে আপুনি আগতে ডিষ্ট্ৰিবিউটাৰৰ মোবাইলৰ পৰা CSP এড কৰিব নোৱাৰিছিল, বৰ্তমান দিছে। তো ইয়াতে আপুনি মোবাইলৰ পৰা এড কৰিব পাৰে। এড কৰোঁতে কি হ'ব, কি লাগে ডিটেইলছ আমি নেক্সট আৰু ভিডিঅ' বনাম, তাতে আমি লাইভ দেখাই দিম কেনেকৈ মোবাইলৰ পৰা মানে এজ এ ৰিটেইলাৰ বনোৱা হয়। তো এই বিষয়ে আমি আৰু বেছি ডিছকাছ নকৰোঁ। তাৰ তলতে চাওক ৰিপৰ্ট ছেকশ্যনত গ'লে ট্ৰেনজেকশ্যন লিষ্ট চাব পাৰিব। ট্ৰেনজেকশ্যন লিষ্ট আপুনি নিজৰো পাৰিব, আৰু অনলি ফৰ আপুনি CSP সকলৰ পাৰিব। ইয়াতে চিলেক্ট CSP, কোনজন CSPৰ আপুনি ট্ৰেনজেকশ্যন লিষ্ট চাব বিচাৰে। ধৰি লওক এজন CSP আমি চিলেক্ট কৰিলোঁ, কৰি ইয়াতে চাৰ্চ কৰিব, কৰিলে ডাটা নট ফাউণ্ড, মানে এই CSPজন কোনো ট্ৰেনজেকশ্যন কৰা নাই। তো গতিকে এইটো আপুনি চিলেক্ট কৰি চাব পাৰে। এইজন কৰিছে চাওক,
ইয়াতে কি কৰিছে ইয়াতে একাউণ্ট নম্বৰ ইয়াতে নাথাকে ট্ৰানজেকশ্যন আইডিটো আহিছে ষ্টেটাছ আহিছে ছাকচেছফুল সার্ভিস টাইপত আহিছে মাইক্রো এটিএম সার্ভিস নেম মাইক্রো এটিএম ডেট 24/3/2021 9:48 সেকেন্ডত কৰিছে 3000 টকা তেওঁ উইথড্ৰল কৰিছিল মাইক্রো এটিএমেৰে ইয়াতে ভিউ মোডত ক্লিক কৰিব পাৰে ভিউ মোডত কৰিলে আপুনি চাব পাৰিব আৰু ডিটেইলছবিলাক ৰেফাৰেন্স নাম্বাৰটো চাব পাৰিব আৰু মোবাইল নম্বৰটো শো কৰে তো ইয়াৰ পৰাও আপুনি এই যে প্ৰিন্ট আৰু শেয়াৰ কৰিব পাৰে এই ৰিসিপ্টখন ৰিটেলাৰ জনে ট্ৰান্সফাৰ কৰিছে বা উইথড্ৰল কৰিছে বা যিকোনো কৰিছে তাৰ ৰিসিপ্টখন আপুনি শেয়াৰো কৰিব পাৰে আপুনি প্ৰিন্টও কৰিব পাৰে ডিস্ট্ৰিবিউটৰ জনে ইয়াতে এই সক এই ৰিটেলাৰ জনে কাম কৰিছিল এইবিলাক শো কৰিছে ইয়াতে ট্ৰানজেকশ্যন তাৰ পিছত লেজাৰ লিষ্টত যদি আপুনি যায় লেজাৰ লিষ্টত গলে আপুনি নিজৰ ৰিপৰ্টবিলাকো চাব পাৰিব ডেইলি ধৰি লওক আজি আছে 24/3/2021 ডেটৰ মানে আপনি হেৰিবিলাক চাব ৰিপৰ্টটো চাব বিচাৰি আছে তো তেনেহ'লে সেলফ যেতিয়া মাৰিব আপুনি কিমান কোনটো ট্ৰান্সফাৰৰ পৰা বা কিহৰ পৰা কিমান কমিশন পাই আছে সেইটো শো কৰিব চাওক ইয়াতে দিছে ৰেফাৰেন্স আইডি ইমান দিছে 81473614ত মাৰ্জিন বা কমিশন আহিছে ৰিমাৰ্কত দিছে মাইক্ৰো এটিএম কমিশন ডেট দিছে আজিৰ ডেটটো দিছে টাইমটো দিছে ইয়াতে সব ক্ৰেডিট এমাউন্ট অনলি 1 rupees তো মই মানে এইখন ট্ৰানজেকশ্যনৰ ওপৰত যিজন অলপ আগতে যিখন আমি চালো 3000 টকা যে তেওঁ উইথড্ৰল কৰিছে তাৰ এগেইনষ্টত আমাৰ 1 টকা কমিশন আহিছে ডিস্ট্ৰিবিউটৰত এটো ইয়াতে শো কৰিছে আপুনি ট্ৰানজেকশ্যন আইডিখন মিলাই ল'ব পাৰে পিছত তাৰ পিছত নেক্সটত আৰু চাব পাৰে যে মাইক্ৰো এটিএম কমিশন সেম আজিৰ ডেটতে এটো 1.5 টকা আহিছে 1.5 1.5 টকা আহিছে মানে এটো বেছিকে হয়তো 10000 বা 8000 ট্ৰান্সফাৰ উইথড্ৰল কৰিছে তাৰ ফলত 1.5 টকা আহিছে ইয়াতে সব 1.5 টকা কমিশন আহি 19 টকা 219 টকা 75 পইচা আছিল 75 পইচা আছিল যেতিয়া ইয়াতে আকৌ 1 টকা কমিশন আহিছে তেতিয়া 220 টকা 75 পইচা হৈছে এনেকৈ আপনি নিজৰটো চাব পাৰে আৰু বিলেকটো যেতিয়া CSP সকল বা ৰিটেলাৰ সকল চাব বিচাৰিব তেতিয়া সেলফত ইয়াতে ইউজাৰ টাইপ যিখন আছে এই ইউজাৰ টাইপখনত ক্লিক কৰিব কৰিলে ইয়াতে সক ৰিটেলাৰ লিষ্ট বিলাক আহিব ৰিটেলাৰ লিষ্টৰ পৰা যাৰ চাব বিচাৰে আপুনি যিজন ৰিটেলাৰৰ আপুনি চাব বিচাৰে তাৰ নামত আপুনি ক্লিক কৰিব কৰি সাৰ্চিং বটনত ক্লিক কৰিব কৰিলে চাওক তেওঁ কোনখন ট্ৰানজেকশ্যনৰ পৰা কিমান কমিশন পাইছে এটো চাব পাৰে তেওঁ প্ৰথমে 3000 টকা তেওঁ 3000 টকা ট্ৰান্সফাৰৰ এগেইনষ্টত 7 টকা কমিশন পাইছে তেওঁ তাৰ পিছত তলত এই যে তলত চাওক 3000 টকা ক্ৰেডিট হৈছে তাৰ ওয়ালেটত এটো মাইক্ৰো এটিএম ট্ৰানজেকশ্যন মানে উইথড্ৰল কৰিছিল 7 টকা পাইছে তাৰ আগতেও তেওঁ 10000 টকা কৰিছিল উইথড্ৰল 10000ত 7 টকা কমিশন পাইছে আৰু তলত পিনে যাওক তেওঁ 205 টকা মাইক্ৰো এটিএম ট্ৰানজেকশ্যন কৰিছিল তাতে 5 টকা কমিশন পাইছে তো এইখানি হল ইয়াতে আপনি CSP সকলৰ আপনি ডিটেইলছ চাব পাৰে কিমান কমিশন পাই আছে কিমান নাপাই আছে এইজন 10 টকা কমিশন নহয় এখন ডিস্ট্ৰিবিউটৰে ট্ৰান্সফাৰ কৰিছিল এটো আহিছে ইয়াতে সব ৰিমাৰ্কত লিখা আছে টপ ইন বা টপ আউট ফ্ৰম ডিস্ট্ৰিবিউটৰ জনৰ নাম বা কি কোডখন দিছে আৰু এপছৰ ব্ৰেকেটত এপছৰ পৰা ট্ৰান্সফাৰ কৰিছে মানে তো এতিয়া আপনি ইয়াতে ডেট কোন সিলেক্ট কৰিব পাৰে কিমান ডেটৰ পৰা চাব বিচাৰে ধৰিলক আমি 23 ৰ পৰা আজি লৈ চাম 24 লৈ চাম তো গতিকে ইয়াতে আমি সার্চ কৰি আহি যাব তো ইয়াতে আহি যাব নাইবা সেলফ যদি সিলেক্ট কৰে নিজৰ ডিস্ট্ৰিবিউটৰৰ কমিশন কিমান পাইছে 23 মানে 23 তাৰিখৰ পৰা 24 তাৰিখলৈ কিমান আহিছে এইবিলাক গোটেই আহি গৈছে চাব পাৰে আর নাইবা 23 রে আপনি চাব বিচাৰে অনলি 23 মাৰিলে এখানে আহি যাব সব কিমান আহি আছে এইবিলাক আহি গৈছে তো তাৰ নেক্সটত আছে টপ ইন ৰিপৰ্ট হল যদি কোম্পানীৰ পৰা আপুনি নিজেই বা CSP সকলে কোনোবা CSP যদি কোম্পানীৰ একাউণ্টত ডাইৰেক্ট ট্ৰান্সফাৰ কৰি মানে ওয়ালেটত ব্যালেন্স আপডেট কৰিছে বা ব্যালেন্স লৈছে সেইটো আপনি শো কৰিব পাৰিব
তো ইয়াতে সেলফ যেতিয়া মাৰিব টপ পিন মাৰিব ইয়াতে ডেটটো সিলেক্ট কৰিব লাগিব মানে আপুনি কোন ডেটত মানে কোম্পানীৰ একাউণ্টৰ পৰা ৰিকুৱেষ্ট কোম্পানীৰ একাউণ্টত ট্ৰান্সফাৰ কৰি আপুনি এমাউণ্টটো ৰিকুৱেষ্ট কৰি ৱালেটত লৈছে সেই ডেট মতে আপুনি চাব পাৰে ধৰি লওক আমি 22ত আমি ট্ৰান্সফাৰ কৰিছিলোঁ এতিয়া এইফালে ডেটটো সিলেক্ট কৰিম 22ৰ পৰা 24লৈ ইয়াতে আমি সেলফত নিজৰে মানে ডিস্ট্ৰিবিউটৰ জনৰে চাব বিচাৰোঁ ৰিপৰ্ট ইয়াতে আমি ক্লিক কৰিলোঁ ইয়াতে ক্লিক কৰিলে নো ৰেকৰ্ড বুলি আহিছে মানে আমি হেৰি কৰা নাই ৰিকুৱেষ্ট কৰি লোৱা নাই যদি CSP ওলাই কোনোবাই লৈছে CSP ওলাক আপুনি সিলেক্ট কৰিব পাৰে CSP ওলাক সিলেক্ট কৰি চাব পাৰে ই নো ৰেকৰ্ড মানে CSP ওলা সকলেও লোৱা নাই তো গতিকে ইয়াৰ পৰা এইটো চাওক এজন CSP অলপ আগতে যে ডিস্ট্ৰিবিউটৰৰ পৰা 10 টকা টেষ্টিঙৰ কাৰণে ট্ৰান্সফাৰ কৰিছিলোঁ এইটো আহি গৈছে যে হেৰি মানে ডিস্ট্ৰিবিউটৰ মাষ্টাৰ ডিস্ট্ৰিবিউটৰ বা কোম্পানীৰ পৰা যিখন ৱালেটত বেলেঞ্চ ল'ব সেইটো ইয়াতে চাব পাৰিব তাৰপিছত আছে টপ ইন লিষ্ট মানে কোম্পানীৰ পৰা যিখন আপুনি ৰিকুৱেষ্ট কৰিব বেলেঞ্চ যিমানখিনি টকাই ৰিকুৱেষ্ট কৰে ইয়াতে শ্ব' কৰিব আপুনি কোন তাৰিখত ৰিকুৱেষ্ট কৰিছে ধৰি লওক 24ত কৰিছোঁ বা 20ত কৰিছোঁ 20ত ক্লিক কৰিলে কৰি ইয়াতে নো ৰেকৰ্ড ফাণ্ড দেখাই আছে অল ইয়াতে চাওক যে যিখন যদি ট্ৰান্সফাৰ কৰিছে বেলেঞ্চখন যদি কোম্পানীৱালাই এপ্ৰুভ কৰিছে আপোনাৰ ৰিকুৱেষ্টটো এপ্ৰুভ কৰিছে তেনেহ'লে এপ্ৰুভ হ'ব আৰু যদি এতিয়ালৈ এপ্ৰুভ কৰা নাই পেণ্ডিঙৰ শ্ব' কৰিব আৰু নাইবা কিবা ইছ্যু পাইছে বা কিবা তাতে প্ৰব্লেম পাইছে তেনেহ'লে ৰিজেক্টো কৰিব পাৰিব যদি কিবা তাতে ৰং পাইছে কোম্পানীৱালাই তেনেহ'লে ৰিজেক্টো কৰিব পাৰিব আপুনি সেইটো ইয়াতে চাব পাৰিব অলপ যদি মাৰে এপ্ৰুভ পেণ্ডিং ৰিজেক্ট গোটেইবিলাক একেলগে শ্ব' কৰিব আপুনি ইয়াতে ডেটটো সিলেক্ট কৰি ল'ব পাৰিব কিমান ডেটত আপুনি বিচাৰে ৰিপৰ্টটো চাব ইয়াতে আহি যাব তো আৰু এটা এইখিনি হ'ল বেছিকখিনি ইয়াতে লেফ্ট সাইডৰ ওপৰত কৰ্নাৰত যদি আপুনি 3 লাইনত ক্লিক কৰে তেনেহ'লে ইয়াতে চাব পাৰিব প্ৰফাইল আছে ৱালেট আছে হেল্প ডেস্ক আছে MIS আছে সব ৱালেটত কি আছে ৱালেটৰ টপ ইন ৰিকুৱেষ্ট SQ সেলফ SQ চেনেল টপ আপ এইখিনি আমি আগতে আলোচনা কৰিলোঁ মেইন ফ্ৰণ্টতে আছিল তাৰপিছত হেল্প ডেস্কত কি আছে হেল্প ডেস্কত এড কমপ্লেইন আৰু লিষ্ট কমপ্লেইন এই দুটা অপশ্যন আছে এই বিষয়ে আমি যাম আৰু MISত কি আছে ট্ৰানজেকশ্যন ৰিপৰ্ট টপ ইন ৰিপৰ্ট লেজাৰ ৰিপৰ্ট টপ ইন লিষ্ট আৰু সাৰ্ভিস মাৰ্জিন ইনডেক্স সাৰ্ভিস মাৰ্জিন বাকিখিনিৰ বিষয়ে অলমোষ্ট আলোচনা কৰাই হ'ল এতিয়া সাৰ্ভিস মাৰ্জিন ইনডেক্সত ক্লিক কৰিলে ইয়াতে কি হ'ব ডিস্ট্ৰিবিউটৰজনে কোনটো সাৰ্ভিসত কিমান কমিশ্যন পাই আছে সেই বিষয়ে ট্ৰেভেলত কিমান % কমিশ্যন আপুনি পাব কেশ কালেকশ্যনত কিমান পাব DTS ৰিচাৰ্জত কিমান কমিশ্যন পাব BBPSত কিমান কমিশ্যন পাব এইবিলাক গোটেই বাই কুপনত কিমান পাব মাইক্ৰ ATMত কিমান পাব এইবিলাক গোটেই ইয়াতে শ্ব' কৰিব তো গতিকে এইখিনি আমি আলোচনা চাই ল'ব আপোনালোকে এতিয়া হেল্প ডেস্কত অলপ যায় হেল্প ডেস্কত দুটা অপশ্যন আছে এড কমপ্লেইন আৰু লিষ্ট কমপ্লেইন হেল্প ডেস্কখন ফ্ৰণ্ট পেজতো আছে তলৰ পিনে সব তলৰ পিনে তিনিটা অপশ্যন আছে হোম হেল্প ডেস্ক আৰু ৱালেট যদি হেল্প ডেস্কত ক্লিক কৰে তেনেহ'লে ইয়াতে চাওক ভিউ কমপ্লেইন মানে অলৰেডি যদি কোনো CSP বা আপুনি যদি অলৰেডি কোম্পানীৱালাক ৰিকুৱেষ্ট পঠাইছে তেনেহ'লে আপুনি ইয়াতে চাব পাৰে যদি পঠাইছে মই অলপ আগতে এটা পঠাইছিলোঁ এটা চাওক এপছ নাম আছে এক্সপ্ৰেছো কমিশ্যন ৰিলেট মানে টাইপ ডিছক্ৰিপশ্যনত লিখিছোঁ কমিশ্যন ৰিলেট কুৱেৰি মোক কমিশ্যন ৰিলেট কিবা ইছ্যু পাইছোঁ যাৰ ফলত মোক কল বেক কৰিব লাগে তাৰপিছত হেল্প ডেস্কত এইখিনিয়ে আৰু যদি আপুনি CSP ওলাৰ যদি কমপ্লেইন এড কৰিব বিচাৰে তেনেহ'লে নিউ কমপ্লেইনত ক্লিক কৰিব কৰাৰ পিছত এক্সপ্ৰেছ এপ্লিকেশ্যন টাইপটো সিলেক্ট কৰিব এক্সপ্ৰেছো আৰু কেটেগৰী সিলেক্ট কৰিব ইয়াতে কি বিষয়ে আপুনি ইছ্যু পাই আছে এইটো সিলেক্ট কৰিব পাৰে ধৰি লওক APS DMT BBPS ইনষ্টলেশ্যন আমি ইছ্যু পাই আছোঁ ডিছক্ৰিপশ্যনত লিখি দিব যে কল মি ফৰ দিছ প্ৰব্লেম কল মি ফৰ APS প্ৰব্লেম বা DMT প্ৰব্লেম এনেকৈ যি লিখিব পাৰে আপুনি লিখিব বিচাৰে লিখিব পাৰে আৰু ইয়াতে ইউজাৰ টাইপটো চাওক এই ইউজাৰ টাইপটো মানে ওপৰত
লগ 4 মানে যাৰ কাৰণে আপুনি ৰিকুৱেষ্ট কৰিব বিচাৰে তেওঁৰ যদি সেলফ সিলেক্ট কৰে তেনেহলে অটোমেটিক ডিস্ট্ৰিবিউটৰজনৰ নাম আৰু কোডখন আহিব আৰু যদি ৰিটেল মানে CSP সিলেক্ট কৰে লগ 4 CSP তেনেহলে ইউজাৰ আহিব এপ্লিকেশন টাইপ গোটেই আহিব ইউজাৰ মানে কোনজন CSP ৰ কাৰণে আপুনি কমপ্লেইন আপুনি পঠাব বিচাৰে তো ইয়াতে মই এজন CSP ৰ নাম সিলেক্ট কৰিলো তাৰ পিছত এপ্লিকেশন টাইপটো এক্সপ্ৰেছ হ'ব ক্যাটাগৰি টাইপটো হ'ব আপনি কি প্রবলেম পাই আছে ধৰি লওক APS উইথড্রল ইস্যু বা APS ট্রানজাকশন নিউ বা APS BBPS ট্রানজাকশন বা বিজনেস ইনকোয়ারি বা বাই কুপন ক্যাশ কালেকশন জি ইস্যু বা জি টপিকৰ কাৰণে আপনি ৰিকুৱেষ্ট কৰিব বিচাৰে হেতু আপনি সিলেক্ট কৰিব লাগিব APS DMT BBPS ইনস্টলেশন এটো সাপোজ ক্লিক কৰিলো ফাস্ট যিসকলৰ মাইক্ৰো ATM ইস্যু বা মৰফু মন্ত্ৰা যিকোনো প্ৰবলেম যদি হয় বা মাইক্ৰো ATM কানেক্ট নহয় তেনেহলে APS DMT BBPS ইনস্টলেশন সিলেক্ট কৰিব পাৰে ক্যাটাগৰি টাইপটো আৰু ডেসক্ৰিপচনত লিখিব পাৰে কল মি ফৰ APS প্রবলেম আপনি মারি দিব পাৰে তো মারি দি নিউ কমপ্লেইনত সাবমিট কৰিব বাস সক ইয়োর কমপ্লেইন আইডি ব্র্যাকেটত আহিছে 494193 সেভ সাকসেসফুলি আওয়ার কাস্টমার কেয়ার উইল রিভার্ট অন ইয়োর কমপ্লেইন সুন এখন কমপ্লেইন অলরেডি সাকসেসফুল হৈ গল তো ইয়াতে ইখিনিয়ে তাৰ পিছত ইয়াতে আৰু এটা অপশন বাকি থাকিল ওয়ালেটত আপনি যেতিয়া ক্লিক কৰিব টপ-এন্ড রিকোয়েস্ট এসকিউ এখানে আলোচনা করাই হল অলমোস্ট তো আজি আমার ডিস্ট্রিবিউটর পোর্টালত আলোচ্য বিষয় এখানেই হয় তো ইয়াতে আমি ভিডিওখন সমাপ্ত করু থ্যাংক ইউ ফর ওয়াচিং মাই ভিডিও